মৰ্নিং অল ফ্ৰেণ্ডছ, মাই চেনেল ফাৰ্মিং টিপছলৈ সকলোকে পুনৰ স্বাগতম জনাইছোঁ। আজি আমি এনে এজন ব্যক্তিক দেখুৱাম, যিজন ব্যক্তিয়ে জিকা আৰু পানীলাও খেতি কৰি কম খৰচত কিছু স্বাৱলম্বী হোৱা দেখিছোঁ। আহকচোন তেওঁৰ লগত আজি কিছু কথা বাৰ্তালাপ কৰোঁ। আপোনালোক সকলোৱে যেন মোৰ ভিডিঅ'টো চাই থাকে। দাদা, আপোনাৰ পৰিচয়টো দিয়ক। পানীলাও খেতি কৰি লাভান্বিত হৈছেনে? আমি পানীলাও খেতি কৰি অলপ লাভৱান হৈছোঁ। বেয়া হোৱা নাই, প্ৰডাকশ্যনবিলাক ভালেই হৈছে। ডেইলি কিমানটা পানীলাও ওলাই আছা? ডেইলি 40-50টা এনেকুৱা পানীলাও ওলাই আছে। আপোনাৰ মনত কিদৰে খিয়াল আহিল মই যে পানীলাও খেতি কৰি স্বাৱলম্বী হ'ম বুলি ভাবিছোঁ, তাৰে কিছুমান কথা ক'ব নেকি? খিয়াল মানে মই আগে পিছে ইয়াত পানীলাও খেতি ইয়াত নহয় আৰু বেলেগত পানীলাও কৰি থাকোঁ। পানীলাও খেতি, জিকা খেতি এনেকুৱা কৰি থাকোঁ। এনে আপুনি খেতিৰ লগত কিমান দিন জড়িত হৈ আছে? খেতিৰ লগত মই মোটামুটি আজি 25 বছৰে জড়িত। চব্জি খেতি কৰি আৰু পানীলাওৰ বাহিৰে এনে কি কি খেতিৰ লগত জড়িত হৈ আছে, আপুনি কিছু কথা ক'ব নেকি? পানীলাওৰ বাহিৰেও মই জিকা, পানীলাও এনেকৈ ধৰক ৰঙালাও এইবিলাক খেতি কৰোঁ, চব্জি খেতি। ঠিক আছে, আপোনালোক সকলোৱে চাই থাকক। মই বাগানখন এবাৰ দেখুৱাই লৈছোঁ। বন্ধুসকল, আজিৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিলোঁ। সকলোৱে যেন মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লয়। নমস্কাৰ।